যিখিনি ফাৰ্ষ্ট ৱেভ এটাত ফ্লাডত পাহাৰৰ যিখিনি পানী আহি আমাৰ ৰায়াং নলা আমাৰ নাহৰ নলা দেপী নলাত যিখিনি ধ্বংসাত্মক এটা পৰিৱেশ সৃষ্টি কৰি থৈ গ'ল যিখিনি আপোনাৰ এম্বেংমেণ্ট আছিলে আমাৰ যিখিনি আমাৰ গাইডবান আছিলে সেইদিনা লগে লগে আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক মই কথাবোৰ অৱগত কৰাৰ লগে লগে তেখেতে নিউ টেকন'লজি লগে লগে 10 মিটাৰ 25 মিটাৰ জাতীয় টিউব জিঅ' টিউব আৰু জিঅ' বেগ 2 মিটাৰৰ জিঅ' বেগ আমাক লগে লগে পঠাই দিছে যিমান লাগে আমাক দিম বুলি কৈছে আৰু লগে লগে আপোনালোকে যদি যায় আজি নাহৰ নলাত অলৰেডি য'ত দুটা ব্ৰিজ আছিলে ব্ৰিজ দুটা নাহৰ নলাত ক্ল'জ এটাটো ফুল ক্ল'জ হৈ গ'ল এটা চাগে কাইলৈৰ ভিতৰত ক্ল'জ হৈ যাব আপাৰ ছাইডত আমি আৰু টিউব আমি মঙাইছোঁ টিউব আৰু পৰহি চাগে আহি পাব সেই আপাৰ ছাইডতো আমি ক্ল'জ কৰিম তাৰপাছত তাৰ পৰা আহি গোটেই টিমটো আহি আকৌ ৰায়াং নলাত আমাৰ ইয়াত এইটোতো কৰিব আৰু য'ত য'ত ডেমেজ হৈছে আমাৰ ডেপিটো ডেমেজ হৈছে এইখিনিও তাৰমানে আমি 15 দিনৰ ভিতৰত গোটেইখিনি ক্ল'জ কৰি দিম আৰু তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আমাৰ অসম চৰকাৰক মাননীয় মন্ত্ৰী জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা কিন্তু আগতে কি হৈছিলে আগত কংগ্ৰেছ চৰকাৰৰ দিনত এনেকৈ মথাউৰি ছিগিলে 6 মাহৰ পাছতে কাম আৰম্ভ হয় এইখন চৰকাৰৰ দিনত প্ৰতিশ্ৰুতি যে উইদিন 1 উইক বা এমাহৰ ভিতৰত এই মেৰামতি কাম সম্পূৰ্ণ হ'ব বুলি যি প্ৰতিশ্ৰুতি আছিলে প্ৰতিশ্ৰুতি পালন কৰিছে আপোনালোকে যদি লক্ষ্য কৰে খুব সুন্দৰভাৱে কাম শেষ হৈ গৈছে আৰু নিউ টেকন'লজি